Hi friends, welcome back to the channel. আজি মই আহিছোঁ নৰ্থ ইষ্টৰ ভিতৰত চবতকৈ ডাঙৰ এখন স্পৰ্টছৰ দোকানলৈ। গুৱাহাটীৰ পৰা 26 কিলোমিটাৰ দূৰত আজাৰাত এই স্পৰ্টছৰ দোকানখন আছে। এইখন গুৱাহাটী এয়াৰপৰ্টৰ পৰা দিছে ওচৰত। আৰু মোৰ পিছফালে এয়া দেখিছে, এইখনেই হৈছে ডিকেথলন। মই অৱশ্যে ইমান খেলা ধূলা নকৰোঁ, তথাপি মই আজি আহিছোঁ আচলতে ইয়াত এটা টেণ্ট কিনিবৰ কাৰণে, কেম্পিং টেণ্ট। শুনিছিলোঁ যে ডিকেথলনত টেণ্ট বৰ ধুনীয়া ধুনীয়া পায়, কেম্পিং টেণ্ট। গতিকে বলকচোন তেতিয়াহ'লে ভিতৰলৈ সোমাই যাওঁ আৰু কেম্পিং টেণ্ট কেনেকুৱা কি পাওঁ মই নিজেও এটা লওঁ, আপোনালোককো অলপমান দেখুৱাওঁ। এয়া স্পৰ্টছৰ যিমানখিনি বস্তু দৰকাৰ হয় সকলোখিনি ইয়াত আছে। বহুত ডাঙৰ দোকান এখন। আজিকালি ইয়াত জেকেট চেকেটো পোৱা হৈছে, আগতে অকল স্পৰ্টছৰ বস্তুৱেই আছিলে। ইচ্ছা কৰিলে ইয়াৰ পৰা অনলাইনো আপোনালোকে বস্তু কিনিব পাৰে। মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। আগতে আমি কুহিলা পুঙা ইউজ কৰিছিলোঁ আৰু মাছৰ টোপ দিছিলোঁ, কিন্তু আজিকালি এইবিলাক ৰেডিমেড টোপ বুলিয়ে ক'ব পাৰি, এইবিলাক মাছৰ আকাৰৰ। এইবিলাক হৈছে বৰশী। অৱশ্যে ইয়াৰ দামটোহে গম পোৱা নাই, লিখা নাই দেখোন একো। হয়তো টেণ্ট চেণ্ট কোনফালে আছে? ফটোতে আছে নেকি? অঁ, এইবিলাক হৈছে আপোনাৰ বৰশীয়ে হয়, কিন্তু বহুত হেভি এইবিলাক। ইয়াত উইল থাকে, এইবিলাক নিজে উইল পকাই পেলাই এনেকৈ ধৰণে মাছ ধৰিব পাৰি। এইবিলাক বক্সিঙৰ, এইবিলাক আপোনাৰ ৰাইডিঙৰ কাৰণে, বাইক ৰাইডিঙৰ এইবিলাক হেৰি থাকে, গ্ল'ভছ থাকে। সেইবিলাক দাম কিমান চাই লওঁ এবাৰ। 700 টকা আছে। য়োগা মেট, আৰু এইবিলাক ফিটনেছৰ কাৰণে। এতিয়া মই যিটো বিচাৰি আহিছোঁ সেইটো বিচাৰোঁ। মই বিচাৰি আহিছোঁ এটা কেম্পিং টেণ্ট। এইটো মুখতে আছে বুলি কৈছে বাইদেউজনীয়ে, চাওঁচোন ক'ত পোৱা নাই। জোতাও আছে, স্পৰ্টছো আছে। মই বিচৰা বস্তুটো ওচৰত পাইছোঁহি। টেণ্ট কোনফালে আছে চাব লাগিব, কেম্পিং টেণ্ট নাই, ৰেকেট চেকেট এইবিলাক আছে। ইয়াত ৱাটাৰ স্পৰ্টছৰ কাৰণে
এইবিলাক আপোনালোকৰ ব'ট আছে এইবিলাক বা যদি ৱাটাৰ স্পৰ্টছ কৰি ভাল পায় তেওঁলোকৰ কাৰণে ফুল প্লেনৰ এইবিলাক নাও এইবিলাক চাইকেলৰ এক্সেচৰিজ এইবিলাক বটল হোল্ডাৰ হয় এইটো 400 টকা আৰু এইবিলাক চিপাৰ হয় এইবিলাক এই ষ্টেণ্ডটোতে এই বটলবিলাক লাগি যায় চাইকেল চলাবৰ সময়ত লয় চাইকেলৰ এক্সেচৰিজ চব ইয়াত পোৱা গৈছে এইবিলাক হৈছে লক এইবিলাক হৈছে পাম্প বাকী বেলেগ বেলেগ এক্সেচৰিজবিলাক আছে চাইক্লিং যিসকলে কৰে তেওঁলোকৰ কাৰণে তেওঁলোকৰ কাৰণে গ্ল'ভছ আছে এইবিলাক গ্লাছেছ আছে হেলমেট আছে হেলমেটৰ দাম আছে কিন্তু 2,500 টকা এইটো 4,000 টকা তবে ইয়াত বস্তু দাম আছে কিন্তু কম দামত নাপায় সব বস্তু বাহিৰৰ ব্ৰেণ্ডেড বস্তু এইবিলাক ইয়াত চিট ৰাখিছে চাইকেলৰ চিট এইবিলাকো সৰু ল'ৰা ছোৱালীৰ কাৰণে বেবীবিলাকৰ কাৰণে হেলমেট এইবিলাকো কম নহয় 800-900 টকা দাম বেগছ আছে এইবিলাক হৈছে স্কেটিং বৰ্ড স্কেটিং কৰিবৰ কাৰণে যিবিলাক শ্বুজ লাগে এইবিলাক শ্বুজ হয় এইবিলাক স্কেটিং কৰে এইবিলাক বাইকিঙৰ কাৰণে এইবিলাক নি কেপ হয় মানে আঁঠুত লগাই লোৱা যায় এইবিলাক চব বাইক গিয়েৰ হয় এইবিলাক চব যেনেকৈ এইটো আঁঠুত পিন্ধে এইটো আঁঠুত পিন্ধিলে এক্সিডেণ্ট হ'লে একো নহয় এটা পেয়াৰৰ দাম হৈছে 1,000 টকা এয়া আহি গ'ল মোৰ কেম্পিং টেণ্ট এনেকুৱা টেণ্ট এটাই মই এতিয়া ল'ম সৰুৰ পৰা ডাঙৰলৈকে আছে এখন হ'ল বেড আৰু এইবিলাক হৈছে কেম্পিং কৰিবৰ কাৰণে যিবিলাক এক্সেচৰিজ যিবিলাক ভাত চাত ৰান্ধিবৰ কাৰণে বা খাবৰ কাৰণে এইবিলাক হৈছে সৰু সৰু ষ্টেণ্ড এইটোৱে মই বিচাৰি থকাটো এইটোৱে হৈছে টেণ্ট এইবিলাক হৈছে টেণ্ট স্লিপিং বেগো আছে ইয়াত এইবিলাক স্লিপিং বেগ দাম আছে কিন্তু 5,000 টকা তম্বুটো মোটামুটি 3,000 মান টকাৰ ভিতৰত আহিছে এইটো চাম খুলি দিয়াৰ পিছত এইটো এনেকুৱা হয় এইটো এটা কোনো বিচনা এখন আছে দুজন মানুহ শুব পাৰিব ইয়াত চ' ফ্ৰেণ্ডছ মই টেণ্টটো ল'লোঁ আমি এতিয়া পেকিং কৰিব দিছোঁ অলপ পিছত ডেলিভাৰী লৈ ল'ম মোৰ যিটো কেম্পিং টেণ্ট ল'লোঁ মই এইটো 3,000 টকা পৰিলে দুজন মানুহ শুব পাৰে অলপ আগত দেখুৱাইছিলোঁ দুজন মানুহ তাত মানে কেম্পিং কৰিব পাৰে কালাৰ বেলেগ বেলেগ আছিলে মই যিটো আৰ্মি কালাৰ এটা আছিলে সেউজীয়া ধৰণৰ সেইটোৱে লৈছোঁ আৰু তলত পাৰিবৰ কাৰণে এখন মেট লৈছোঁ 4,500 টকাৰ ভিতৰত কেম্পিং টেণ্ট এটা আৰু এখন মেপ আহি গৈছে বেলেগ বস্তু কিনিবলগীয়া মোৰ একো নাই সেইটোৱে ল'ব আহিছিলোঁ এইটো মোৰ হৈ গ'ল অলৰেডি এইটো পেকিং কৰি এতিয়া বিলিং কৰি মই ইয়াৰ পৰা ওলাই যাম
ইয়াতে মই এতিয়া বিলিং কৰিম। তেতিয়া এওঁলোকৰ ৱৰ্কশ্বপ হয়। যদি আপুনি চাইকেল টাইকেল কিবা কিনে তেতিয়া ইয়াতে আপোনাক এছেম্বল কৰি দিব। ইয়াতো এয়া দেখিছেনে টেণ্ট আছে, বেলেগ বেলেগ ধৰণৰ টেণ্ট। ফ্ৰেণ্ডছ, এই দোকানখন 1976ত ফ্ৰান্সত খোলা হৈছিল আৰু বৰ্তমান ইয়াৰ শাখা পৃথিৱীৰ প্ৰায়বিলাক জেগাতে আছে। এইবিলাক হৈছে ডাঙৰ টেণ্ট। ইয়াত চেম্বাৰ বহুতকেইটা আছে। এনেকৈ সোমাই গৈ এইটো এটা চেম্বাৰ দিছে এক্সট্ৰাকৈ। এইটো এনেকৈ ইয়াত বন্ধ কৰিব পাৰি। এনেকৈ বন্ধ কৰি দিলে এইটো 2টা ৰুম হৈ গ'ল। আৰু এইটো হৈছে ট্ৰাম্পলিন। ইয়াত ল'ৰা ছোৱালীবিলাকে জাম্প কৰে। মই টেণ্টলৈ ওলাই আহিলোঁ আৰু লগতে সৰুকৈ এটা টুৰ দিলোঁ ডিকেথলিনৰ। আৰু এইখন ৱৰ্ল্ডৰ চব জেগাতে আছে। নৰ্থ ইষ্টৰ ভিতৰত এইখন প্ৰথম গুৱাহাটীতে হৈছে আৰু সকলোতকৈ ডাঙৰ দোকান এখন স্পৰ্টছৰ। কিন্তু আজিকালি আপোনালোকে দেখিলে চাগে ভিতৰত কাপোৰ ইত্যাদিও পোৱা গৈছে। পিন্ধা উৰা কাপোৰ, জিন্স চিন্স, জেকেট চেকেট এইবিলাক পোৱা গৈছে। কিন্তু মেইনলি ইয়াত স্পৰ্টছৰ আৰু এডভেঞ্চাৰ স্পৰ্টছৰ কাৰণে মানুহ আহে। ধুনীয়াকৈ ট্ৰেকিং কিবাকৈ কৰে, মাউণ্টেন ট্ৰেকিং কৰে, আপোনাৰ ফিচিং কৰে বা ৰাফটিং কৰে। এইবিলাকৰ কাৰণে এখন দোকান চবতকৈ বিখ্যাত। এইটো যথেষ্ট ডাঙৰ দোকান এখন। মোৰ ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে পালে জনাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ। থেংক ইউ ফ্ৰেণ্ডছ।